মোৰ লগত এই মুহূৰ্তত জুবিন গাৰ্গ উপস্থিত আছে মই তেওঁৰ পৰা জানিব বিচাৰিম যিটো পিভিআৰ হোৱাৰ কথা আছিল স্থান সলনি হৈছে তেওঁলোকে চিনেপলিছে লাষ্ট মমেণ্টত আমাক গাদ্দাৰী কৰিছে প্ৰথমতে তাত হোৱা কথা আছিলে চিনেপলিছ নতুন চিনেমা হল এইটো পিছত শুনিলোঁ কিবা চেণ্ট্ৰেল মলৰ লগত তেওঁলোকৰ কিবা পইচাৰ লেনদেন হোৱা নাই ভালকৈ কিবা আমুক তামুক সেইবোৰত মই নোসোমাওঁগৈ বাৰু কিন্তু লাষ্ট মমেণ্টত কথাবোৰ কৈ দিলে বৰ দিগদাৰ হৈ যায় এতিয়া ৰাইজক উদ্দেশ্যে আপোনাৰ ক'ত হ'ব পিভিআৰটো পিভিআৰ আমি প্ৰিভিয়াৰ কৰিম পিভিআৰ ডনা প্লেনত একে সময়তে একেদিনাই একেদিনাই আৰু 7 তাৰিখে আৰু পিভিআৰ লগত এনেও আমি বেংগলোৰ দিল্লী মুম্বাই পুনে বাহিৰত য'ত আমি ৰিলিজ কৰিম সেইটো পিভিআৰ থ্ৰুৱেদি হ'ব সেইকাৰণে পিভিআৰ লগতে কৰা ভাল অকণমান জানিব বিচাৰিম যে যি সময়ত আপুনি প্ৰচাৰ অভিযান চলাইছে সমগ্ৰ উজনি অসমৰ পৰা নামনি অসমৰ ৰাইজ জুবিনৰ অনুৰাগী সকলো ওলাই আহিছে দৌৰি দৌৰি যাম মিছন চাইনা যাম সেই সময়ত এই যিটো ঘটনা সংঘটিত হ'ল প্ৰিমিয়াৰক লৈ পেলাই এয়া আচলতে অসমীয়া চিনেমা বিৰোধী কিবা ষড়যন্ত্ৰ থাকিব পাৰে নেকি সেইটো নাজানো ভালকৈ গৰিমাহে ক'ব পাৰিব গোটেই কথা কাৰণ গৰিমাই কথা পাতি আছে গৰিমা আহিছে গৰিমাই ক'ব অকণমান মই কথা পাতিম বাইদেউৰ লগতো কথা পাতিম কৰিছে খালি মই যাব বিচৰা নাই আৰু মানে কাজিয়া কৰিব বিচৰা নাই ভাল সময় এটা আহি আছে 8 তাৰিখে চিনেমা ৰিলিজ হ'ব তাৰ আগতে মই কাজিয়াখন লগাই নলওঁ কাৰণ মই কাজিয়া কৰিলে বৰ বেয়াকৈ কৰিম মই সেইকাৰণে নাযাওঁ তাত কিন্তু কৰ্ণেল গোস্বামীক ৰুধিব পাৰিব জানো এনেধৰণৰ নোৱাৰে আমি পিভিআৰ কৰিম একো নাই কিন্তু লাষ্ট মমেণ্টত ডিছ কৰিলে বেয়া লাগে মানুহক তেনেকৈ নহয় কথাটো বিজনেছ শুড বি ক্লিন মই পইচা দিছোঁ প্ৰিমিয়াৰ আমুক তাৰিখে সেইটো হ'ব লাগিব আৰু তেওঁলোকে যদি এইটো ইচ্ছা কৰি কৰিছে কিন্তু ডাঙৰ ভুল কৰিছে এইটো মাথা মাৰ খাব ইতিমধ্যে চিনেমা ৰিলিজ হ'লক তাতে গৈ পেলাই মই পিটিমগৈ তাত ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে ফেন ক্লাবৰ জুবিন ফেন ক্লাবৰ সকলো সদস্যই প্ৰতিবাদ কৰিছে গোটেইবোৰ আহিব ভাঙি দিব হ'ল খং উঠিলে মই তেওঁলোকক বাধা দি আছোঁ একো কাজিয়া কৰিবলৈ হাক দিছোঁ আৰু গৰিমা আহিছে গৰিমা ভালকৈ ক'ব পাৰে সপ্তাহৰ টিকেট প্ৰায় 80% শেষ হোৱা বুলি শেষ হৈছে এইটো প্ৰথম হৈছে এইটো চাউথ ইণ্ডিয়াত হয় এনেকৈ সেই জাগৰণটো আমি সৃষ্টি কৰিব বিচাৰিছোঁ চাউথৰ নিচিনা যাতে আমাৰ ইণ্ডাষ্ট্ৰিটো আৰু ডাঙৰ হয় আৰু গ্ৰ' হয় এই জাগৰণটোৱে আমাক আৰু আগলৈ লৈ যাব আমাৰ ইণ্ডাষ্ট্ৰিত সেইটোৱে আমাৰ স্বাৰ্থটো সেইটো বেলেগ কথা অকল মই মোৰ চিনেমাৰ কাৰণে ইমান কষ্ট কৰা নাই মই গোটেই অসমীয়া ইণ্ডাষ্ট্ৰিৰ কাৰণে কষ্ট কৰিছোঁ যাতে এই চিনেমাখনে যাতে নতুন এটা গতি দিয়ে অসমীয়া চিনেমাৰ কাৰণে সেইবিলাক কথাত এইবিলাক মানুহ সোমালে বেয়া পাওঁ আৰু খং উঠিলে বেলেগ কাম কৰিম কথাটো সেইটো আৰু আপুনি যেনেধৰণে প্ৰচাৰ চলাইছে প্ৰচাৰ নিশ্চয় লাগিব আগৰ বহু আমি অসমীয়া চিনেমা দেখিছোঁ কিন্তু এনেধৰণৰ প্ৰচাৰ আমি দেখা নাছিলোঁ কোনো কৰা নাই এইটো ইতিহাসত নাছিলে এইটো আমি ষ্টাৰ্ট কৰিলোঁ আৰু তাৰ সুদূৰপ্ৰসাৰী ফল আছে আচলতে প্ৰয়োজন আছে এইটো আৰু একদম ৰাইট টাইমত ৰাইট ডিচিশ্যন লৈছোঁ আমি এনেকুৱা এটা হুলস্থুল বিপ্লৱ এটা সৃষ্টি কৰি আৰু এইটোৱে অদূৰ ভৱিষ্যতত অসমীয়া ইণ্ডাষ্ট্ৰীক বহুত হেল্প কৰিব আপুনি অনুৰাগীক কিবা আহ্বান জনাব নেকি এই মুহূৰ্তত যিহেতু বিতৰ্ক মই যেনেকুৱা কনফিডেণ্ট মোৰ অনুৰাগীসকলো কনফিডেণ্ট তেওঁলোকে চিনেমা চাবই কোনো প্ৰব্লেম নাই আৰামছে হ'লে হ'ল বাকী মই ইয়াত চম্ভালি আছোঁ থেংক ইউ